গোৱালপাৰাত আশ্ৰয় কৰিলে সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ। কিছুদিন পূৰ্বে গোৱালপাৰা চহৰৰ মাজমজিয়াত সাংসদ বদৰুদ্দিন আজমলে সভা এখনত অংশগ্ৰহণ কৰিছিল আৰু সেই সভাখনত ব্যৱহাৰ কৰা বেনাৰখনত আৰবী ভাষা ব্যৱহাৰ কৰিছিল। তাৰ প্ৰতিবাদতে আজি গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই চহৰখনৰ মাজমজিয়াতে বদৰুদ্দিন আজমলৰ পুতলিকা দাহ কৰে। এতিয়া প্ৰশ্ন হয়, সভাখনত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকলে সেই সময়তে বেনাৰখন দেখা নাছিল নেকি? যদি দেখিছিল, কিয় আৰবী ভাষাত থকা বেনাৰখন আঁতৰাই দিয়া হোৱা নাছিল? আজি গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই আমি বদৰুদ্দিন আজমলৰ আজি পুতলিকা দাহ কৰিছোঁ, কাৰণ এইখন অসম হয় আৰু অসমত সদায় অসমীয়া ভাষাই চলিব। আৰু তেওঁ যি গোৱালপাৰাত যি বেলেগ ভাষা ইউজ কৰি যি সভা পাতিছিলে, সেই ঘটনাক গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই UDF যি সাম্প্ৰদায়িক দল, এই সাম্প্ৰদায়িক দলটো অসমৰ মাটিৰ পৰা পুলি পুখলি উচ্ছেদ কৰি দিব লাগে। আৰু বদৰুদ্দিন আজমলক সকীয়াই দিছোঁ যে অনাগত দিনত যাতে এনেকুৱা কাম নকৰে, এনেকুৱা কাম কৰিলে কিন্তু আমি গোৱালপাৰাৰ পৰা কিন্তু বহু খেদা দিম। গোৱালপাৰাতে কিন্তু এই যি বিতৰ্ক, সেই বিতৰ্ক প্ৰতিষ্ঠান গোৱালপাৰা কি ক'ব? আমি আচলতে তেওঁৰ কাৰণে আমি লজ্জিত। আমি গোৱালপাৰাবাসীৰ ৰাইজ হিচাপে লজ্জিত। সেইকাৰণে আমি কৈছোঁ, অনাগত আমি তেওঁক সকীয়াই দিছোঁ গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই আৰু গোৱালপাৰা জিলা ছাত্ৰ সন্থাই। অনাগত দিনত যদি তেওঁ আৰু এনেকুৱা কাম কৰে, তেওঁক কিন্তু আমি গোৱালপাৰাৰ পৰা বহু খেদা দিম, স্পষ্ট কথা। মনৰ পৰা প্ৰদ্যুম্ন পাঠকৰ ৰিপৰ্ট, জাগৰণ লাইভ 24x7 অসম।